শিক্ষানুষ্ঠানসমূহত হোষ্টেল আদিত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা সমান্তৰাল উপাৰ্জনৰ বাট মুকলি হ'ব। ওলা উবেৰৰ লগত আজিকালি আমাৰ মটৰচাইকেল বিলাকক যি ৰেপিডো বুলি কয় সেই ধৰণৰ এটা ব্যৱস্থা আমাৰ মহানগৰ বিলাকত গঢ়ি উঠিছে। আজি চৰকাৰে তাক আনুষ্ঠানিক স্বীকৃতি দিয়ে আৰু তেওঁলোকৰ বাবে ৰেগুলেশ্যনসমূহ ঠিক কৰি দিয়ে। দুটা ডাঙৰ আমি সংশোধনী আনিছো, সেইটো হ'ল যে যিকোনো মানুহৰো যদি মটৰচাইকেল থাকে তেওঁলোকে দিনত 4 বাৰকৈ ৰেপিডৰ কাম কৰিব পাৰিব। নিজক যদি ওলা উবেৰৰ লগত তেওঁলোকে সংলগ্ন কৰি লয় বা এনেকুৱা এগ্ৰিগেটৰ লগত যদি সংলগ্ন কৰি লয় তেতিয়াহ'লে তেওঁলোকে দিনত 4 বাৰকৈ প্ৰাইভেট নম্বৰতো তেওঁলোকে ৰেপিডো সাৰ্ভিস দিব পাৰিব। তাৰ কাৰণে তেওঁলোকে মটৰচাইকেলৰ কালাৰটো বা ৰংটো বদলাব নালাগে, নৰ্মেল মটৰচাইকেলতে তেওঁলোকে কামটো কৰিব পাৰিব। ইয়াৰ ফলত শিক্ষানুষ্ঠানসমূহত হোষ্টেল আদিত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা সমান্তৰাল উপাৰ্জনৰ বাট মুকলি হ'ব। যেনেকৈ আজি মই জেবি কলেজত পঢ়ি আছো, মোৰ এখন মটৰচাইকেল আছে, মোৰ নম্বৰটো ওলা উবেৰৰ লগত দিলো, মই নম্বৰ প্লেটখনো চেঞ্জ কৰিব নালাগে, প্ৰাইভেট নম্বৰে থাকিব, যাতে সেইখন ভাড়া নম্বৰ মানে বগাৰ ওপৰত কলা হ'ব নালাগে, কলাৰ ওপৰতে বগা থাকিব, কিন্তু দিনত মেক্সিমাম 4টা ট্ৰিপ তেওঁলোকে কৰিব পাৰিব। আৰু তাৰ উপৰিও ৰেপিডো সাৰ্ভিসটো আমি আনুষ্ঠানিকভাৱে স্বীকৃতি দিছো, অৰ্থাৎ 4 চকীয়াৰ লগত 2 চকীয়া যান বাহনে দিও আমাৰ যিটো কমিউটিং কৰা হয় তাক আমি অনুমোদন দিছো। ইয়াত যান জঁটৰ ভিৰ কমোৱাৰ ক্ষেত্ৰত আমাক সহায় কৰিব।